বহুত দিনৰ পৰা সবেই কৈ আছে ভিডিঅ' কেতিয়া বনাবি, ভিডিঅ' বনোৱা বাদ দিলি নেকি, কি হ'ল ইউটিউব এৰিলি নেকি, সবে এনেকৈ কৈ থাকে। ইউটিউবটো এৰা নাই আচলতে, মানে টাইম পোৱা নাই ভিডিঅ' বনাবলৈ। ঘৰত কিবা কিবি কাম থাকে আৰু ৰানিং চানিং কৰি আছোঁ, এনেকৈ ঘৰতো বেমাৰ আজাৰ চবৰে হৈ থাকে, এনেকৈ কি কবি। সেইটো কাৰণে ভিডিঅ' চিডিঅ' বনাব টাইম পোৱা নাই, আপোনালোকে বেয়া নাপাব। এতিয়া আজি ভিডিঅ' বনাওঁ বুলি ওলাই আহিছোঁ, এনেকৈ ৰানিঙো কৰিম, কেনেকৈ কৰোঁ, ক'ত কৰিছোঁ, কি কৰিছোঁ, সকলোবোৰ দেখাই দিম আপোনালোকক। এইখন হৈছে আমাৰ নদীৰ হয়, এইখন আমাৰ গাঁৱৰ নদী হয়। এই নদীৰ পাৰতে আজি ৰানিং কৰিম বুলি আহিছোঁ। মানে ফিল্ডত আমাৰ য'ত নেকি আমি ৰানিং কৰোঁ তাত বৰষুণ দি অকণমান পানীও হৈ আছে আৰু তাত টুৰ্ণামেণ্টো হৈ আছে, মানে খেল ফুটবল টুৰ্ণামেণ্ট আণ্ডাৰ 19 চব আৰু এতিয়া খেলি আছে তাত। সেইটো কাৰণে তাত ৰানিং কৰিবলৈ নোৱাৰিলোঁ, সেইটো কাৰণে ইয়াতে ৰানিং কৰিম বুলি আহিছোঁ। কিছুমানে আছে কেইজনমান ৰানিং কৰা আমাৰ গাঁৱৰ, বাকী কেইজন ৰাতিপুৱা ৰানিং কৰিলে বোলে তাত। এতিয়া মই ৰাতিপুৱা ৰানিং কৰিব নোৱাৰিলোঁ, সেইটো কাৰণে ইয়াত নদী পাৰতে ৰানিং কৰিম বুলি আহিছোঁ। ইমান ডাঙৰ নহয় বাৰু জেগাটো, 300মান ওলাব ইমূৰৰ পৰা সিমূৰলৈ। আৰু এক্সামো এতিয়া ওচৰে চাপিলে ক'ব পাৰি, আৰু মানে নায়েই আৰু। এতিয়া 15 তাৰিখৰ পৰা এপ্লাই হ'ব। কিবাটো পঢ়া শুনাটো ইমান ইম্প্ৰুভ নাই হোৱা, আকৌ এইটো ৰানিংটো ইম্প্ৰুভ হোৱা নাই। কি কৰিম আৰু, একদম উপায় নাইকিয়া হৈ গৈছোঁ। ৰানিংটো মাৰিব লাগে, আমি 10ত সোমাব লাগে 3200টো এক্সেলেণ্টৰ কাৰণে, কিন্তু 14 লাগি যায়। 14টো হ'লেতো কোৱালিফাই হ'বহে অকল, 14টো ল'লে এনেও কিবা নোজোৰেগৈ সেইটো। এতিয়া 12 মিনিটত মাৰিম বুলি ভাবিছোঁ, 12 মিনিটত মাৰিব পাৰিলেও হ'ব বুলি, কিন্তু 12 মিনিটতো পৰা নাই। 12:40 লাগি যায়, কেতিয়াবা 13 লাগি যায়, কেতিয়াবা 30 লাগে। আৰু কামাণ্ডোটো ভাবিছিলোঁ পাৰিম নেকি, এক্সাম নাই, কিন্তু পাছত এবাৰ প্ৰথম যে মই গম পোৱা নাছিলোঁ মানে কামাণ্ডোত কেনেকুৱা কি হয়। এক্সাম হয় বুলি মই আগতে ভাবিছিলোঁ, এক্সামো নহয়। সেইটো কাৰণে অকণমান পঢ়া শুনাত দৰকাৰ মানুহটো, সেইটো কাৰণে কামাণ্ডোটো এইবাৰ মানে এক্সাম নহয় বুলি কোৱা হৈ পিনি কামাণ্ডোটো ট্ৰাই কৰিম বুলি ভাবিছিলোঁ, কিন্তু ABUBতে দৌৰিব পৰা নাই। কামাণ্ডোত কি দৌৰিবি, সেইটো কাৰণে ABUBটোকে কৰি চাওঁ, ৰানিং কৰি চাওঁ, যদি ইম্প্ৰুভ হয়। আৰু এমাহ দুমাহমানটো এনেও লাগিবই চাগে মোৰ মতে। যদি এমাহ দুমাহমান আৰু থাকে তেতিয়া কি হয় দেখা যাব। চেষ্টা কৰি আছোঁ। ৱেট বহুত আছিলে, এতিয়া ৱেটটো কমালোঁ অকণমান, ইমানো কমা নাই, কমিছে আৰু। প্ৰথম যোনটো নেকি ভিডিঅ' দিছিলোঁ ৰানিং কৰা কিবা আমাৰ গাঁৱৰ, তেতিয়া ৱেটটো অকণমান মোৰ বেছি আছিলে, এতিয়া বহুতেই ক্ষীণাই গ'লোঁ। দেখা যাব এবাৰ কি হয়, কিমানত সোমাওঁ আজি দেখাম বাৰু আপোনালোকক। বেলেগৰ ভিডিঅ' লোকে চাকৰি পোৱা ভিডিঅ'বোৰ দেখিলে মানে পূৰা জজ বাঢ়ে, মানে সিহঁতে কংগ্ৰেচুলেশ্যন কিবা কিবি চিলেক্টেড বুলি দেখাই দিয়ে যে, সেইবোৰ দেখিলে মানে একদম জজ বাঢ়ি যায়। আমাৰো ৰানিং কৰিবলৈ পূৰা মন যায় মানে তেতিয়া। কেতিয়াবা ৰাতি 12টা বজাতো সেইবোৰ চাওঁ, লোকৰ ভিডিঅ' চাওঁতে কেনেবাকৈ আমিও পামেই বা বুলি। এতিয়া পষ্ট ওলাইছে বাৰু বহুত ABUBৰ, যেনে তেনে বগাই মেলি হ'লেও পাব পাৰিলে হৈ গ'ল আৰু। ঘৰতো গালি দি থাকে চবে, এই লোকে ই চাকৰি পাইছে, ই পাইছে, তই কি কৰিছ, ঘৰতে এনে খাই বৈ শুই থাক। আচলতে এইটো ভুল বাৰু মোৰ, আগতে মই ট্ৰাই কৰিব লাগিছিলে। এতিয়া বহুত টাইম পাৰ হৈ গ'ল মোৰ, এতিয়াও তেওঁ বয়স আছে, চেষ্টা কৰি থাকিম। যেতিয়ালৈকে বয়স থাকে তেতিয়ালৈকে মাৰিয়ে থাকিম। আৰু স্বাস্থ্যটো একদম, মই এবাৰ ভুল কৰিলোঁ, মানে মই জিম কৰিছিলোঁগৈ, জিম কৰি পিনি মই ভুল কৰিলোঁ আচলতে। মই এক্টিং লাইনত যাম বুলি ভাবিছিলোঁ। এক্টিং লাইনত যাবৰ কাৰণে আকৌ অকণমান ফিগাৰটো ভাল হ'ব লাগে, আৰু চেহেৰাটো বুলি বনালোঁ, কিন্তু এইফালেও নহ'ল। এতিয়া এইটো বাৰু আগতে বাৰু ইণ্ডিয়ান আৰ্মি ডিফেন্সত যাম বুলি পূৰা চখ আছিলে বাৰু আগৰ পৰাই, যিকোনো ডিফেন্স লাইনত যাম বুলি। কিন্তু এইবাৰ ট্ৰাই কৰিছোঁ, ফাৰ্ষ্ট টাইম, কি হয় দেখা যাব আৰু।
বহুত কষ্ট। আজি 12:40 লাগিলে আকৌ 11 পাক পূৰা মাৰিলে মানে 32 হয়। কি কবি, ইমানকৈ কষ্টটো কৰিব পৰা নাই, দুখ লাগি যায়। 6 পাক মানতে এৰিম বুলি ভাবিছিলোঁ, মাৰি আছে পূৰা। এতিয়া সেই 2 পাক হ'লে আৰম্ভ কৰিছে, আহি পোৱা দেৰি হ'ল। প্ৰথম ভিডিঅ' বনাওঁতে যিমান ঘামিছিলোঁ এতিয়া সিমানকৈ ঘমা নাই বাৰু। মানে মাহটো সলনি হ'ল যে, সেইটো কাৰণে চাগে সেইবোৰ দৌৰি চবেই ৰেষ্ট কৰি আছে। এক্সেলেণ্ট 10 মিনিটত সোমাই কেতিয়া আহিব ৰখি আছে। কামাণ্ডোটো এক্সেলেণ্ট মাৰিবই, পূৰা শুকাই গৈছে চাওক। থিয় হৈ দেখাই দিয়ক অকণমান গাটো কেনেকুৱা হৈ গ'ল। একদম ফিট, বহুত দিন হ'ল বেচেৰা কষ্ট কৰি আছে, নাই অহা। এই আমাৰ এক্সেলেণ্টটোৰ লগত কোনোবাই চেলেঞ্জ মাৰিব বিচাৰে যদি আমাৰ এই গোগামুখ মিংমাং বদতি গাঁৱৰ ফিল্ডত গুচি আহিব, মাৰি চাব।